হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই এটা মানে ট্ৰাইপড আৰু মাইক অৰ্ডাৰ দিছিলোঁ তো 4 দিন আগতে। আজি আহি পাইছে। তো আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ ট্ৰাইপড আৰু মাইকটো কেনেকুৱা আৰু কেনেধৰণৰ কি কাম কৰে। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। তো আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ, এইটো হৈছে ট্ৰাইপড আৰু এইটো হৈছে মাইক গাইজ। তো আৰু এইটো হৈছে চৰি। তো আনবক্সিং কৰি আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ, এইটো হৈছে ট্ৰাইপডটো। তো আপোনালোকক দেখুৱাই আছোঁ। তো চাওক গাইজ, এইটো গাইজ এৰি এইটো হৈছে ট্ৰাইপডটো। কি আছে এইটো হৈছে কি স্পেচিয়েল অফাৰ। এই গাইজ নালাগে দিয়ক। এইটো হৈছে ট্ৰাইপডটো। তো কাপোৰখন খুলি আছোঁ এতিয়া। এইটো হৈছে ট্ৰাইপড গাইজ। এইটো গাইজ ট্ৰাইপডটো। গাইজ, এইটো হৈছে ট্ৰাইপডটো। তো আপোনালোকক দেখুৱাই আছোঁ ডাঙৰ কৰি। এইটো মানে বহুত কিমান ফিট, প্ৰায় 4 ফিটমান হয়। তো এতিয়া হৈ যায়। গাইজ, এইটো হৈছে ফাইনেল লুকটো, মানে এনেকুৱা দেখি। এইটো ট্ৰাইপডটো আৰু মাউণ্টটো লগাব আছে। গাইজ, ইয়াৰ এইটোৱে মানে অলপমান কমজৰি লাগি আছে, মানে একদম মানে কমজৰি এইটো, মানে তলতটো। বাকীবোৰ ঠিকে আছে, মানে 300 টকা 350 টকাৰ বস্তু হিচাপে ঠিকে আছে গাইজ। ইমান বেয়া নহয়, ইমান ভালো নহয়। তো ইয়াতে মোবাইল ফিটিং কৰি আপোনালোকক দেখুৱাই আছোঁ। গাইজ, এইটো হৈছে মাইক্ৰফোনটো, মানে এতিয়া ৱাৰলেছ মাইক্ৰফোন হয়, মানে দুইটা আছে ইয়াতে। মানে এইটো কি লিখা আছে আপোনালোকে চাওক, মানে মই বুজি পোৱা নাই, খালি K9টো সেইটো আছে, সেইটোহে বুজি পাইছোঁ। তো আপোনালোকক দেখুৱাই আছোঁ আনবক্সিং কৰি এইটো। তো গাইজ, ইয়াতে দুটা আছে। এইটো হৈছে ৰিচিভাৰ, এইটো গাইজ, আৰু এইটো হৈছে মাইক্ৰফোন, আৰু এইটো হৈছে মাইক্ৰফোন। দুটা আছে গাইজ মাইক্ৰফোন। তো ইয়াতে আৰু কি আছে দেখুৱাই আছোঁ আপোনালোকক। মানে ইউজাৰ মেনুৱেল গাইজ। গাইজ, কিছু বুজি পোৱা নাই গাইজ, চাওক না কি লিখা আছে, আপোনালোকে পঢ়ি চাওক গাইজ। তো ইয়াতে কি আছে দেখুৱাই আছোঁ। ইয়াতে আছে এটা এডপ্টাৰ, Type-C টু লাইটনিং পৰ্ট, এইটো আইফোনৰ কাৰণে, আৰু এইটো হৈছে চাৰ্জাৰৰ কাৰণে। তো যিখিনিয়ে বস্তুখিনি চাই লওক গাইজ। দুটা মাইক, এটা ৰিচিভাৰ, আৰু এটা গাইজ, আৰু এডাল চাৰ্জাৰ, এইখিনিয়ে গাইজ। তো আপোনালোকক টেষ্ট কৰি দেখুৱাই আছোঁ এইটো। তো গাইজ, এইটো যোনটো মাইকেদি শুনি আছে, এইটো হৈছে ফোনৰ এইটো মাইক্ৰফোন। তো আপোনালোকক মাইক্ৰফোনটো লগাই দেখুৱাই আছোঁ, মানে কেনেকুৱা কোৱালিটি আহি আছে। তো এইটো হৈছে মাইক্ৰফোনটো, লগাওঁ এতিয়া। যোনটো মাইকেদি শুনি আছে, এইটো মাইকেদি শুনি আছে এতিয়া, মানে এই মাইক্ৰফোন ইউজ কৰি আপোনালোকে চাউণ্ডটো যাই আছে। তো কেনেকুৱা কোৱালিটি আহি আছে আপোনালোকে ক'ব, আৰু মই এডিট কৰাতে গম পাম কেনেকুৱা চাউণ্ডৰ কোৱালিটি আহি আছে। আৰু এতিয়া বহুত বতাহ মাৰি আছে, চাওক মোৰ চুলি উৰাই আছে, কেনেকুৱা কোৱালিটি আহি আছে আপোনালোকে ক'ব। মানে মোৰ ফোনৰ মাইক্ৰফোনটো ভাল নে এইটো মাইক্ৰফোন ভাল, আপোনালোকে ক'ব। তো আপোনালোকক দেখুৱাই আছোঁ এইটো কিমান দূৰলৈকে কাম কৰে। তো এতিয়া আহি আছো দূৰলৈকে। তো আপোনালোকৰ কেনেকুৱা বা চাউণ্ডটো আহি আছে গম নাপাওঁ, মানে এইটো খোলা জেগাত, মানে 10 মিটাৰলৈকে লিখা আছে, 10 মিটাৰলৈকে যাব পাৰে।
তো এতিয়া কেনেকুৱা চাউণ্ডটো আহি আছে গাইজ শুনা পাই আছে নে এতিয়া তো প্ৰায় কিমান মিটাৰ হ'ব 10 মিটাৰ এইখিনিলৈকে 10 মিটাৰ তো আপোনালোকে চাউণ্ডটো শুনা পাই আছে নে নাই মই এডিট কৰোঁতে গম পাম তো গাইজ এইটো হৈছে ইয়াৰ মাইক্ৰফোনৰ টেষ্টিং আৰু বতাহ ইমান মাৰি আছে গাইজ পুৰা মোৰ মানে চুলি উৰি আছে তো আপোনালোকৰ চাউণ্ডটো কেনেকুৱা আহি আছে আৰু গাইজ তো এই মাইক্ৰফোনটো আপোনালোকে চাউণ্ড শুনা পালে আৰু ময়ো শুনিলোঁ গাইজ ইমান ভাল নহয় মানে আপোনালোকে নল'ব এই মাইক্ৰফোনটো মোৰ মানে মোবাইলৰ মাইক্ৰফোনেই বহুত ভাল ইয়াত কৰি তো আপোনালোকক যদি মানে ইউজ কৰিব খোজে মানে ইমান 350 মানত এইটো আহি যায় তো গাইজ তো আপোনালোকে ইউজ কৰি চাব মোক কিন্তু ইমান ভাল নালাগিল তো গাইজ এইটো মানে গাইজ আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব তো এতিয়ালৈকে বাই গাইজ বেলেগ ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ বা বেলেগ কিবা ব্লগত আপোনাৰ বাই গাইজ